NRL তাতে মানে জব এটা লাগিলে বুলিয়ে ক'ব পাৰি আপোনালোকে সো সেই কাৰণে guys welcome back to our channel নতুন এটা ভিডিও লৈ স্বাগতম জনাইছো আৰু বহুত দিন হ'ল ভিডিও বনোৱা নাই তাৰ কাৰণ মানে বিজি আছো লাইফত এতিয়া বিজি হৈ গলো মই এই কাৰণে ভিডিও বনাব পৰা নাই তো মাজে মাজে ভিডিও বনাম আজিকালি মই মানে কোম্পানী এটা বনাই গৈছো NRL এই মানে জব এটা লাগিলে বুলিয়ে ক'ব পাৰি আপোনালোকে এই কাৰণে ভিডিও শুট দিব পৰা নাই এবাৰ আৰু শনিবাৰে পাৰিলে ভিডিও বনাম আৰু আপোনালোকক দেখাম এতিয়া এটা মই ধুনীয়া লোকেশনত আছো যে আমাৰ খুমটাই হৈ NRL গলে এই দলংটো পায় আৰু দলংৰ সাইডে সাইডে ইমান ধুনীয়া লোকেশন আছে সো হেতু আপোনালোকক দেখাম বুলি ভাবিলো এবাৰ দেখাই দি কিমান ধুনীয়া লোকেশন ফেলেদি খুমটাইৰ পৰা আহিব লাগে এইটো খুমটাই আৰু ইফালে দলং চাও আৰু এইটো লেটেকুজান দলং হয় আছিলে এটা ধুনীয়া লোকেশন আমি NRL গৈ থাকো 3 দিন মান হৈ গ'ল NRL গৈ আছো আৰু এই ধুনীয়া লোকেশনটো মানে আপোনালোকক দেখাই দিলো আজি আপোনালোকে দেখিছে না কমেন্ট কৰিব আৰু ভিডিও আহি থাকিব মাজে মাজে কেতিয়াবা অলপ লেট হৈ যাব ভিডিও কাৰণ মই নাপাওঁ সেই কাৰণে সো জাস্ট ভিডিওটো কেনেকুৱা লাগিলে কমেন্ট কৰিব আৰু ৰিভিউটো কেনেকুৱা লাগিলে আপোনালোকে দেখিছে না তো এতিয়া আমি গৈ থাকো সময় হৈ গ'ল আৰু এইফালে সবজি খেতি কৰিছে এইফালে চাও এইফালে সবজি খেতি কৰিছে আৰু এইফালে সব মানে খেতি কৰিছে এইফালেও খেতি আছে সো এতিয়া আমি যাওঁ ইয়াৰ পৰা বাই বাই লগ পাম নতুন এটা ভিডিও তেতিয়ালৈ চাই থাকিব